সমগ্ৰ দেশজুৰি কৃষকৰ প্ৰতিবাদ কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলৰ ওপৰত যি কলা আইন জাপি দিছে তাৰ বাবে সমগ্ৰ দেশতে কৃষকসকলে প্ৰতিবাদ কৰিছে এই কৃষকসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছে প্ৰতিখন জিলা আৰু সমষ্টিত প্ৰতিবাদ সাব্যস্ত কৰিছে অনুৰূপভাৱে আজি ডিগবৈ সমষ্টিৰ হাবজান ব্লক কংগ্ৰেছৰ উদ্যোগতো কৃষক বিৰোধী কলা আইনৰ বিৰুদ্ধে সহস্ৰাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ডিগবৈ কংগ্ৰেছী নেতা গৌতম ধানোৱাৰে কয় যে লকডাউনৰ সময়ত চৰকাৰে এই কৃষক বিৰোধী কলা আইন প্ৰযোজ্য কৰিছে যাতে লকডাউনৰ সময়ত কোনো কৃষক ইয়াৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিব নোৱাৰে গাত সকলো সমষ্টিত ওলোৱা হৈছে কংগ্ৰেছ দলে ওলাইছে এইটো আচলতে কৃষকৰ কাৰণে কৰিবলৈ আমি বাধ্য হ'লোঁ যিটো কলা আইন 3টা আইন তেওঁলোকে প্ৰযোজ্য কৰিলে আৰু এনেকুৱা সময়ত এই কলা আইন 3টা বনাইছে যিটো গোটেই ভাৰতবৰ্ষত লকডাউন বুলি ঘোষণা কৰাৰ সময়ত যাতে কৃষকে নিজৰ অধিকাৰৰ কাৰণে মাত মাতিব নোৱাৰে কৃষক যাতে ওলাই আহিব নোৱাৰে সেই সময়ত তেওঁলোকে কৃষকৰ বিৰুদ্ধে এই 3টা কলা আইন তেওঁলোকে প্ৰযোজ্য কৰিছে গতিকে তাৰ বিৰোধিতাত আজি সকলো জেগাত গোটেই অসমত আজি প্ৰতিবাদ হৈছে আৰু আমি হাবজান ব্লক কংগ্ৰেছে আমি আজি ডিগবৈত পালন কৰিছোঁ নিউজ ডেস্ক ৰিপৰ্ট NES 24/7 লাইভ